সুপার 50 তো নহয়, এতিয়া আমাৰ ইয়াতকৈ বেছি অধিক আনলিমিটেড যিমান মেৰিট মানে আমাৰ আৱিষ্কাৰ কৰিব পাৰোঁ ইমানেই ষ্টুডেণ্টবিলাকক কোচিং দিবৰ কাৰণে কৰা হ'ল। প্ৰত্যেকটা কম্পিটিটিভ যিটো এক্সাম হয় নেশ্যনেল লেভেল, UPSC, APSC, IIT, IIM বা আমাৰ JEE আৰু NEET এইবিলাকৰ কাৰণে BTCয়ে এইবাৰ মানে যিমান মেৰিটৰিয়াছ ষ্টুডেণ্টো পায় লিমিটেড মানে নাম্বাৰছত নাকি অনলি 50 নাম্বাৰছত সীমাবদ্ধতা নাথাকি পেলাই যিমান মেৰিটৰিয়াছ আমাৰ কম্পিটিটিভ ইণ্টাৰভিউ দি পেলাই আমাৰ তাত চিলেকশ্যন হ'ব এওঁলোককেই ফ্ৰী অফ কষ্ট কৰিবৰ কাৰণে এইবাৰ বাজেটত মানে চিন্তা চৰ্চা হৈছে আৰু কোকৰাঝাৰতো যাতে আমি কোচিং কেম্প পাতিব পাৰে তাৰ কাৰণে ইয়াত বাজেট এল'কেশ্যনটো আমি দেখিব পাইছোঁ। ইয়াৰ লগতে আমাৰ যিটো সুপাৰ 50 তো নহয়, এতিয়া আমাৰ ইয়াতকৈ বেছি অধিক আনলিমিটেড যিমান মেৰিট মানে আমাৰ আৱিষ্কাৰ কৰিব পাৰোঁ ইমানেই ষ্টুডেণ্টবিলাকক কোচিং দিবৰ কাৰণে কৰা হ'ল। আৰু আজি স্পষ্ট হ'ল যোৱা 5টা বছৰত যিসকল মানে UPSC বা কিবা কি বুলি কয় NEET মানে এডমিশ্যন, IIT এডমিশ্যন, IIM এডমিশ্যন, NIT এডমিশ্যন পোৱা বা মেডিকেল ষ্টুডেণ্ট এডমিশ্যন পোৱা ল'ৰা ছোৱালীক কোনো ধৰণৰ আৰ্থিক অনুদান দিয়া নাছিল। আমি কোচিং কৰাৰ লগতে তেওঁলোকক আমি চিলেকশ্যনলৈকে মানে সহায় কৰাৰ পিছতো যদি কোনোবাই এডমিশ্যন পাব পাৰে তেওঁলোকৰ পঢ়া শুনাৰ কাৰণে যি যাৱতীয় পইচাৰ আৰ্থিকৰ প্ৰয়োজন এই আৰ্থিক প্ৰয়োজনকো এই বছৰৰ পৰা আকৌ দিবৰ কাৰণে এই বাজেটত ধৰা হৈছে। খুব সুন্দৰ বাজেট।